সাহসপৰ প্ৰতিযোগিতাত চূড়ান্ত বিজয় হৈছিল ৰাজৰঞ্জনী চুতীয়া। সকলে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাৰ নাম? মোৰ নাম মিছ ৰাজৰঞ্জনী চুতীয়া। তোমাৰ নাম ৰাজৰঞ্জনী চুতীয়া। তুমি কি সাজ পিন্ধি আহিছা? মই এজনী নাচনীয়ে বিহু নাচিব যোৱা সাজযোৰ পিন্ধি আহিছোঁ। এতিয়া তুমি কি কি পিন্ধি আহিছা? মই ৰঙা ব্লাউজ, মুগাৰ মেখেলা আৰু মুগাৰ ৰিহা। মুগাৰ ৰিহা, ৰঙা ব্লাউজ পিন্ধি আহিছা। এতিয়া তুমি বিহু নাম এফাঁকি দি পেলাই যাব পাৰিবা। অ' ধুলীয়া ককাইটি বজোৱাচোন ঢোলটি, অ' পেপুৱা ককাইটি বজোৱাচোন পেপাতি, ঢোলৰে ঐ চাপৰত, পেপাৰে ঐ লহৰত, ঢোলৰে ঐ চাপৰত, পেপাৰে ঐ লহৰত, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গা।
ধন্যবাদ তুমি যাব পাৰা প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰিছোঁ। সাজপাৰ প্ৰতিযোগিতাত চূড়ান্ত বিজয় হৈছিল ৰাজৰঞ্জনী চুতীয়া। পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হৈছিল ৰাজৰঞ্জনী চুতীয়া। আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এনাউন্স কি কৰি আছোঁ শুনি থাকিবা তোমালোকে। মঞ্চৰ মাজলৈ আহা। তেখেতক পুৰস্কাৰ দি প্ৰদান কৰিবৰ বাবে আমাৰ শ্ৰদ্ধাৰ হৰেন্দ্ৰ গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। এয়া পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী। সকলোৱে হাত তালি বজাই দিয়ক।